সৰ্বভাৰতীয় জমিয়তৰ সভাপতি মৌলানা আৰশাদ মাদানী সাহাব গুৰুতৰভাৱে অসুস্থ। ইছলামিক পণ্ডিতগৰাকী অসুস্থ হোৱাৰ খবৰে চিন্তিত কৰি তুলিছে সকলোকে। অনুৰাগীসকলে মাদানী সাহাবৰ আশু আৰোগ্য কামনা কৰাৰ লগতে ৰাইজৰ পৰা দুৱাৰ দৰখাস্ত কৰিছে। বৰ্তমানে দিল্লীৰ ফৰ্টিজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে মাদানী সাহাব। মাদানী সাহাবৰ বাবে দুৱা প্ৰাৰ্থনা কৰিবলৈ অসম ৰাজ্যিক জমিয়তে আহ্বান জনাইছে ৰাইজক। প্ৰতিটো মছজিদত দুৱা কৰিবলৈ আহ্বান অসম ৰাজ্যিক জমিয়তৰ। অসম ৰাজ্যিক জমিয়তৰ সম্পাদক মৌলানা কলিম উদ্দিন সাহাবেও দুৱাৰ দৰখাস্ত কৰিছে। আমি শুনাই লৈছো মৌলানা কলিম উদ্দিন সাহাবৰ এই মুহূৰ্তত মন্তব্য। আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। অসমৰ সৰ্বস্তৰৰ মুছলমান জনসাধাৰণলৈ অতি গুৰুত্বপূৰ্ণ এটি আহ্বান। ইতিমধ্যে আমি খবৰ পোৱা মতে আপোনালোকেও জানে, সৰ্বভাৰতীয় জমিয়ত উলামাৰ মহামহিম সভাপতি আমিৰুল হিন্দ বিশ্ববরেণ্য মুহাদ্দিস शेखुल इस्लाम और मुस्लिमीन हुसैन अहमद मदनी नव्वरल्लाहु मरकदहुर चश्म चराग कायद मिल्लत हजरत मौलाना सैयद अरशद मदनी साहब दामत बरकातुहुम बर অসুস্থ। বৰ্তমান তেখেত চিকিৎসাধীন অৱস্থাত আছে। সেয়ে অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি মৌলানা মুস্তাক আনবৰ সাহেব আৰু সাধাৰণ সম্পাদক মৌলানা আব্দুৰ ৰছিদ কাছিমি সাহেবৰ তৰফৰ পৰা সমগ্ৰ অসমৰ প্ৰতিজন মুছলমানৰ ওচৰত মই বিনম্ৰতাৰ অনুৰোধ জনাব বিচাৰিছোঁ যে ঘৰে ঘৰে কোৰাণ তিলাৱতেৰে সদকা আদিৰে ঘৰে ঘৰে পুৰুষ মহিলা সকলোৱে দোৱা কৰাৰ লগতে শুক্ৰবাৰে অন্তত সমূহীয়াভাৱে প্ৰত্যেকখন মছজিদত জুমাৰ নামাজৰ পিছত হজৰতৰ আশু আৰোগ্য আৰু দীৰ্ঘায়ুৰ বাবে মহান আল্লাহৰ ওচৰত দোৱা কৰিবলৈ আৰু মাদ্ৰাছাটো প্ৰত্যেকখন মাদ্ৰাছাত যাতে শিক্ষক ছাত্ৰসকলে হজৰতৰ কাৰণে হজৰতৰ আশু আৰোগ্য কামনা কৰি দীৰ্ঘায়ু কামনা কৰি মহান আল্লাহ তবাৰক তাআলাৰ ওচৰত দোৱা কৰিবলৈ জমিয়তৰ তৰফৰ পৰা আহ্বান জনালোঁ। ধন্যবাদ।